আহকচোন ঘৰৰ পিছফালে বাৰীলৈ যাওঁ। হাই দিদি হাই। এয়া দেখিছেনে আমাৰ বাৰীত ইমানবোৰ ফুল লাগি আছে। মই ফুল চৰিৰে পাৰিছোঁ। হে গাইজ আসসালামু আলাইকুম, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। পিছে মোৰ চেণ্ডেলটো একদম ইগন'ৰ কৰিব দেই। আমাৰ ঘৰৰ পিছফালে জংঘলত গছত সকলোতে ফুলৰ গছ, সেয়েহে মায়ে লগ ধৰিলে ফুল ছিঙিবলৈ যাওঁ আৰু এয়া ফুল ছিঙি আছোঁ মা আৰু মই যোৱাৰ আগত বহুত কেইজোপা জলকীয়া ৰুই থৈ গৈছিলোঁ। এতিয়া জলকীয়াবোৰ লাগিব ধৰিছে। বগা কলা বহুত কেইজোপা জলকীয়া মই ৰুই থৈ গৈছিলোঁ। আজি ফুল পাৰিছোঁ, ঘৰুৱা সাৰ নিদিয়া ফুল। মই মাক কৈছিলোঁ মই ফুলৰ পিটিকা বহুত ভাল পাওঁ। মাক কৈছিলোঁ যে ফুলৰ পিটিকা বনাবলৈ। সেইবাবে মায়ে কোমলীয়া ফুল কেইটামান লৈ ৰাইচ কুকাৰত ভাতৰ লগতে দি দিলে। পিটিকাটো বাৰু ময়ে বনাইছোঁ। ঘৰৰ গছৰ জলকীয়া পিটিকা কাৰ কাৰ প্ৰিয় বাৰু? দুপৰীয়াৰ সাজত এনেকৈয়ে বাই বাই।